তো ফাইনেলি কেঁকৰা ভাজৰ মানে মাছ মাৰিব যোৱা এইটো কেঁকৰা আঞ্জা এইটো আপোনাৰ খলৈ পোক এইটো আপোনাৰ কি পোক বুলি কয় নাজানো এইটো খলৈ পোক বুলি কয় এইটো খলৈ পোক মগু মাহে কণী বিলাহে চাটনি কাৰৈ আৰু গৰৈ মাছৰ ভাজি আৰু এইটো আপোনাৰ হ'ব বন্ধাকবি বিলাহী চাটনি লগত থাকিব পিঁয়াজ তো বেছি দেৰি কৰি থাকি লাভ নাই প্ৰথম মই মগু মাহৰ আৰু বিলাহী চাটনিটো খাই লওঁ আৰু এই কেঁকৰা ভাজিটো এটা মোৰ ফেভাৰিট বস্তু আছে বিলাহী মানে একে বিলাহী মই ভাল পাওঁ সুন্দৰ বিলাহীটো পিঁয়াজটো আজি নাচাওঁ চাওক না মাছ দালি খৈ পোক কেঁকৰা চালাড পিঁয়াজ ভাত ৰাহ গোটেই কাহিনী আছোন কি মজা লাগিছে আজি এইটো চাওক খৈ পোক এইটো সোৱাদটো খোৱাইহে গম পাই দেই কেঁকৰা আঞ্জা ভাকে দেখোনে গম পাইছে দিছে খৈ পোকটো কিছুমানে কয় খৈ পোক আমি কওঁ কঁঠাল পোক মজা খৈ পোক চালাড পিঁয়াজ মাছ আজি মানে ৰজাৰ নিচিনা খাইছোঁ আপোনালোকক দেখাবৰ কাৰণে মানে আইৰণ পানীটো হৈ যোৱাৰ পিছত ৰাইডাল চাহ এডাল চাহ কেঁচা ককা খাওঁতে মাছটো দেখিছে কেঁকৰাটো চালাড মাছটো বিলাহী বেছি নাখাওঁ কমকৈ খাম মানে মেইন কথা কি জানে ৰাতি কেতিয়াও সৰহকৈ ভাত খাব নালাগে ৰাতি সদায় কমকৈ ভাত খাব লাগে কাৰণ ৰাতি কাম চাম নকৰোঁতো আমি শুয়ে থাকিম
ৰজাৰ এনেকৈ খালোঁ কেইটামানে খাইছোঁ কিন্তু বিন্দাছ কাৰণ মানে ৰাতি বেছি খালে গেছ হয় আপোনালোকে নিজেও জানে কাৰণ কেঁকোৰা খৈ পোক মাছ চালাড সেইকাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব নাপাহৰিব আইৰণ পাতি খনি পিকে আজি ভাতটো হ'ল তো গাইছ বাই বাই